নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। উদ্ধৱে শ্ৰীকৃষ্ণক কি প্ৰশ্ন কৰিছিল এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আহকচোন দৰ্শকসকল, ভিডিঅ'টিৰ মাজলৈ যাওঁ। শ্ৰীকৃষ্ণ স্বয়ং ঈশ্বৰৰ অৱতাৰ আছিল। তেওঁ দিব্যজ্ঞানী, ভূত, বৰ্তমান আৰু ভৱিষ্যতৰ স্ৰষ্টা হয়। ভাগ্য তেওঁৰ অধীন হয়। ইমানখিনি ক্ষমতা থকাৰ পিছতো তেওঁৰ অতি প্ৰিয় দ্ৰৌপদীক উপস্থিত মহামান্যসকলৰ আগত কিয় অপদস্থ কৰা হ'ল? এই উত্তৰ আপুনি উদ্ধৱৰ গীতাত পাব। মহাভাৰতৰ জোৱা খেলত যুধিষ্ঠিৰে জয়ী হোৱাৰ আশাত দ্ৰৌপদীক সেই সময়ত বাজিত লগাই দিলে। দুৰ্যোধনৰ ফালৰ পৰা মামা শকুনিয়ে দ্ৰৌপদীক পাশা খেলত জিকিবলৈ সক্ষম হ'ল। দুষাসনে দ্ৰৌপদীক অপদস্থ কৰি চুলিত ধৰি চোঁচৰাই ৰাজসভালৈ লৈ আহিছিল। সেই সময়লৈকে দ্ৰৌপদীয়ে ঘটনাৰ আঁৰ বুজিয়েই পোৱা নাছিল। যেতিয়া দুষাসনে দ্ৰৌপদীক বিবস্ত কৰিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়াহে দ্ৰৌপদী জ্ঞাত হৈছিল সন্মুখত সংকট অতি ভয়ংকৰ। নিৰুপায় হৈ দ্ৰৌপদীয়ে প্ৰিয়সখা ভগৱান শ্ৰীকৃষ্ণৰ নাম মনলৈ অহাত স্মৰণ কৰি কয়, হৰি হৰি অভয়ম কৃষ্ণ অভয়ম। উদ্ধৱ গীতা তথা উদ্ধৱ ভাগৱতত শ্ৰীকৃষ্ণৰ সখা উদ্ধৱে শ্ৰীকৃষ্ণক এই সন্দৰ্ভত কেইবাটাও প্ৰশ্ন কৰে। জানো আহক শ্ৰীকৃষ্ণ আৰু উদ্ধৱ সংবাদ। উদ্ধৱে কৈছিল, হে কৃষ্ণ, আপুনি পাণ্ডৱৰ আত্মীয় তথা প্ৰিয় মিত্ৰ হয়। পাণ্ডৱৰো আপুনি অতি প্ৰিয় হোৱাৰ লগতে আপোনাৰ ওপৰত গভীৰ ভৰসা আছে। কৃষ্ণ, আপুনি মহান জ্ঞানী হয়। অতীত, বৰ্তমান আৰু ভৱিষ্যত আপোনাৰ অধীন হয়। কিন্তু আপুনি সঁচা মিত্ৰক যি পৰিভাষা দিয়ে, সেই পৰিভাষা অনুসৰি কাৰ্য আপুনি সঠিকভাৱে পালন কৰেনে? আপুনি ভৱিষ্যতৰ কৰ্মফলৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ পিছতো যুধিষ্ঠিৰক পাশা খেলৰ পৰা কিয় আঁতৰাই নাৰাখিলে বা বাধা প্ৰদান কিয় কৰা নহ'ল? এইখিনি কথাও মই এৰি দিছোঁ, কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰৰ ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰিব পাৰিলে হয়। যদি আপুনি বিচৰা হ'লে যুধিষ্ঠিৰক জোৱা খেলত জয়ী কৰাব পাৰিলে হয়। আনকি ধন, ৰাজ্য আৰু এই পৰিস্থিতি পাব লগা হৈছিল যি নিজক জোৱা খেলত বাজি লগাই দাসত্ব স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিল। ইমানৰ পিছতো আপুনি সভাকক্ষত প্ৰৱেশ কৰিব পাৰিলে হয়। আপুনি সেইটো নকৰিলে, কিন্তু কিয়? তাৰ পিছতো দুৰ্যোধনে পাণ্ডৱৰ সদায় সৌভাগ্যৱতী বুলি পৰিচিত কৰি দ্ৰৌপদীক বাজিত লগাবলৈ বাৰে বাৰে প্ৰেৰিত কৰি আছিল আৰু জয়ী হ'লে পৰাজয় হোৱা সকলো পুনৰ ঘূৰাই দিয়াৰ লালসা দিছিল। আগতে হৈ যোৱাখিনিত হস্তক্ষেপ নকৰিলেও সেই সময়ত আপুনি হস্তক্ষেপ কৰিব পাৰিলে হয়। আপুনি দিব্য শক্তিৰ দ্বাৰা পাশা খেলৰ গুটিটোৰ অংক ধৰ্মৰাজৰ অনুকূল পক্ষে কৰিব পাৰিলে হয়। এইখিনিৰ সলনি আপুনি তেতিয়াহে হস্তক্ষেপ কৰিলে যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ দুষাসনে কৰিছিল। তেতিয়া আপুনি বস্ত্ৰ দি দ্ৰৌপদীক এনে লজ্জাজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছিল। কিন্তু এই দাবী আপুনি কেনেকৈ কৰিব পাৰিলে? দ্ৰৌপদীক অপদস্থ কৰি সভাৰ মাজলৈ লৈ অহা হ'লে আৰু উপস্থিত সকলোৰে মাজত নগ্ন কৰিবৰ বাবে এৰি দিয়া হৈছিল। তেতিয়াহ'লে এগৰাকী নাৰীৰ সন্মান ক'ত ৰক্ষা পৰিল? আপুনি কি ৰক্ষা কৰিলে? আপুনি যদি সংকটৰ সময়ত বিপদৰ বন্ধুক সহায় নকৰে, তেনেহ'লে সাধাৰণ মনুষ্যই ঈশ্বৰৰ ওপৰত কি বিশ্বাস ৰাখিব? আপুনি স্বয়ং আত্মবিশ্লেষণ কৰি মোক ইয়াৰ উত্তৰ দিয়ক। সংকটত সহায় যদি নকৰে, তেতিয়া লাভ কি? কি এইটোৱেই ধৰ্ম হয় নেকি? এই প্ৰশ্নবোৰ সুধি সুধি উদ্ধৱৰ গলা ৰুদ্ধ হৈ পৰিল আৰু তেওঁৰ চকুৱেদি অজস্ৰ লোটুক বাগৰি আহিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই স্বভাৱসুলভ হাঁহিমুখেৰে ক'লে, প্ৰিয় উদ্ধৱ, এইটো সৃষ্টিৰ নিয়ম হয়। বিবেকবানেই জয়ী হোৱাটো নিশ্চিত। সেই সময়ত দুৰ্যোধনৰ লগত বিবেক আছিল, ধৰ্মৰাজ যুধিষ্ঠিৰৰ লগত নাছিল, আৰু ইয়েই ধৰ্মৰাজৰ পৰাজয়ৰ কাৰণ।
উদ্ধৱ বিস্মিত হৈ পৰা দেখি কৃষ্ণই পিছৰখিনি কথা ক'লে। দুৰ্যোধনৰ লগত জুৱা খেলিবৰ বাবে পইচা, ধন আৰু সম্পত্তি অজস্ৰ ৰাজকোষত ভৰি আছিল, কিন্তু তেওঁ পাশা খেল খেলিব নাজানে। সেইকাৰণে তেওঁ নিজৰ মামা সপোনিক জুৱা খেলিবৰ বাবে প্ৰয়োগ কৰিলে। আৰু এইটোৱেই বিবেক হয়। ধৰ্মৰাজেও যদি এইদৰে ভাবি ভাতৃহঁতৰ দ্বাৰা মোৰ নাম উপস্থাপন কৰিব পাৰিলে হয়, মই তেওঁলোকৰ হৈ খেলত ভাগ ল'লো হয়। মই তেওঁলোকৰ হৈ খেলাহেঁতেন। শকুনি আৰু মোৰ মাজত হোৱা খেলখনত পাশাৰ অংক কাৰ অনুসৰি পৰিলে, এই কথা স্বয়ং উদ্ধৱ তুমি ভালদৰে জানা। কিন্তু তেওঁলোক মোৰ নাম উপস্থাপন নকৰিলে। এই ক্ষেত্ৰত মই ক্ষমা কৰি দিলোঁ, কিন্তু তেওঁলোকে বিবেক শূন্য হৈ আৰু এটা ভুল পদক্ষেপ লৈ ল'লে। তেওঁলোকে মোক প্ৰাৰ্থনা জনালে যে মই তেতিয়ালৈকে সভাকক্ষত প্ৰৱেশ নকৰোঁ যেতিয়ালৈকে মোক নিমন্ত্ৰণ দিয়া নহয়, কাৰণ তেওঁলোকে এই জুৱা খেল মোৰ পৰা লুকুৱাই খেলিব বিচাৰিছিল। এইদৰে সিহঁতে মোক প্ৰাৰ্থনাৰ দ্বাৰা বান্ধি পেলোৱাৰ বাবে মই অসমৰ্থ হৈ পৰিছিলোঁ। মোৰ সভাকক্ষলৈ প্ৰৱেশ কৰাৰ অনুমতি নাছিল। ইমানৰ পিছতো মই সভাকক্ষৰ বাহিৰতে অধীৰ আশাৰে বাট চাই ৰ'লোঁ, কাৰোবাৰ নিমন্ত্ৰণৰ অপেক্ষালৈ যে কোনোবাই মোক মাতক বা নিমন্ত্ৰণ দিয়ক। ভীম, অৰ্জুন, নকুল, সহদেৱ সকলোৱে মোক পাহৰি গ'ল। মাথো সিহঁতৰ দুৰ্ভাগ্য দুৰ্যোধনৰ বাবে হোৱাৰ কাৰণে দুৰ্যোধনক অতি ক্ষোভেৰে গৰজি থাকিল। দুৰ্যোধনৰ আদেশত দুঃশাসনে দ্ৰৌপদীক অপদস্থ কৰি সভাকক্ষৰ মাজলৈ লৈ আহিল। দ্ৰৌপদীয়ে নিজৰ সামৰ্থ্য অনুসৰি যুঁজ কৰি থাকিল। তেতিয়াও তেওঁ মোক নামাতিলে তথা মোৰ নাম এবাৰো উচ্চাৰণ নকৰিলে। তেওঁৰ বুদ্ধি তেতিয়া জাগৃত হ'ল যেতিয়া দুঃশাসনে বিবস্ত কৰিবলৈ ৰাক্ষসৰ দৰে দ্ৰৌপদীৰ ওপৰত জঁপিয়াই পৰিল। যেতিয়া তেওঁ স্বয়ং নিজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ এৰি দি হৰি হৰি অভয়ম কৃষ্ণা অভয়ম বুলি মোক গোহাৰি দিলে, তেতিয়া মই কোনো পলম নকৰাকৈ উপস্থিত হৈ তেওঁক বস্ত্ৰদান দি ৰক্ষা কৰিব পাৰিলোঁ। এই পৰিস্থিতিত মোৰ দুখ ক'ত? উদ্ধৱে ক'লে, কৃষ্ণ, আপোনাৰ স্পষ্টীকৰণ অৱশ্যেই প্ৰভাৱশালী হয়, কিন্তু এইখিনিৰ পৰা মই পূৰ্ণ সন্তুষ্টি হ'ব পৰা নাই। মই আপোনাক এটা প্ৰশ্ন সুধিবৰ বাবে অনুমতি বিচাৰিছোঁ। কৃষ্ণৰ অনুমতি সাপেক্ষে উদ্ধৱে সুধিলে, ইয়াৰ অৰ্থ এইটোৱেই হয়, আপুনি তেতিয়াহে যাব যেতিয়া আপোনাক নিমন্ত্ৰণ দিয়া হ'ব। সংকটে ঘেৰি ধৰিলে ভক্তৰ সহায় কৰাটো আপোনাৰ কৰ্তব্য নহয়। কি নাযাব আপুনি? শ্ৰীকৃষ্ণই উদ্ধৱৰ কথাত হাঁহি ৰাখিব নোৱাৰি ক'লে, উদ্ধৱ, এই সৃষ্টিত প্ৰত্যেকৰে জীৱন তেওঁ কৰ্মফলৰ আধাৰত সঞ্চালিত হয়। না মই ইয়াক চলাব পাৰোঁ আৰু না মই ইয়াক হস্তক্ষেপ কৰিব পাৰোঁ। কেৱল মাথো সাক্ষী হিচাপে থাকোঁ। মই সদায় তোমালোকৰ কাষতে থাকি যি হৈ থাকে সেইখিনি চাই থাকোঁ। এইটোৱেই ঈশ্বৰৰ ধৰ্ম হয়। উদ্ধৱে শ্ৰীকৃষ্ণৰ কথা শুনি প্ৰাচীল্য সুৰত ক'লে, বাহ বাহ, বহুত বহুত ভাল লাগিল। কৃষ্ণ, তেনেহ'লে ইয়াৰ অৰ্থ এইটোৱেই নেকি, আমাৰ কাষতে থাকি আমাৰ সকলো দুষ্কৰ্ম নিৰীক্ষণ কৰা হয়? আমি পাপৰ উপৰি পাপ কৰি থাকিম, আপুনি সাক্ষী হৈ চাই থাকিব? আপুনি কি আমি ভুল কৰাটো বিচাৰে? পাপৰ গাঁঠিৰ বান খাই গৈ থাকি তাৰ ভুল কৰাটোত আপুনি আনন্দ পায় নেকি? তেতিয়া কৃষ্ণই ক'লে, উদ্ধৱ, তুমি শব্দৰ গভীৰ অৰ্থ বুজিবলৈ প্ৰয়াস কৰা। যেতিয়া তুমি বুজিলৈ অনুভৱ কৰিবা মই তোমাৰ সমীপত সাক্ষী ৰূপত প্ৰতিটো ক্ষণ আছোঁ, তেতিয়াহ'লে তুমি যিকোনো ভুল বা বেয়া কাম কৰিব পাৰিবা। তুমি নিশ্চিতভাৱে কোনো ভুল কৰিবলৈ দ্বিধাবোধ কৰিবা। যেতিয়া তুমি এই সত্য পাহৰি মোৰ পৰা লুকুৱাই যিকোনো ভুল কৰিব বিচৰা, তেতিয়া তুমি স্বয়ং কঠিনতাৰ মাজত পৰি যাবা। ধৰ্মৰাজৰ অজ্ঞানতা এইটোৱে আছিল। তেওঁ ভাবি লৈছিল লুকুৱালেই মই গম নাপাওঁ বুলি, সেয়ে তেওঁ জুৱা খেলিছিল। তেওঁ যদি এবাৰ ভাবিল হয় মই প্ৰত্যেক জীৱৰ লগত সাক্ষী হিচাপে প্ৰতি সময়তে উপস্থিত থাকোঁ, তেনেহ'লে এনে পৰিস্থিতি হ'ব লগা হ'লহেঁতেননে? উদ্ধৱ মন্ত্ৰমুগ্ধ হৈ পৰিল আৰু শ্ৰীকৃষ্ণক প্ৰণাম জনাই ক'লে, প্ৰভু, কিমান গভীৰ দৰ্শন হ'ল আজি। সঁচা অৰ্থত ঈশ্বৰ মহান হ'ল। প্ৰাৰ্থনা আৰু পূজা পাঠেৰে ঈশ্বৰক সহায়তাৰ বাবে নিমন্ত্ৰণ কৰাটো আমাৰ বিজয়ী
তথা সফলতাৰ অতিৰিক্ত অনুভূতিৰ অভয়দান। যেতিয়া বিশ্বাস হয় ঈশ্বৰৰ অবিহনে এটা গছৰ পাতো নলৰে, তেতিয়া সাক্ষীৰ ৰূপত তেওঁৰ উপস্থিতিৰ অনুভৱ হয়। খেলিমেলি তেতিয়া হয় যেতিয়া নিজৰ তৃপ্তি লাভৰ বাবে ঈশ্বৰৰ অস্তিত্ব লুকুৱাই ৰাখি পাপ কৰা হয়। দৰ্শকসকল, আজি ভিডিঅ'টি চাই কেনে পালে আমাক কমেণ্ট কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।